Hello guys, good morning from Pasighat. মই আছো পাছিঘাটত। মই কালি গধূলি পালোহি পাছিঘাট। পাছিঘাটৰ লগৰ ৰুমত আছো। আজি আমাৰ কালি আমি গোটেই ৰাতিটো প্লেন কৰিলোঁ মানে আমি হিল ট্ৰেকিং কৰিম। তো আজি ৰাতিপুৱা এতিয়া বাজিছে 8টা বাজিছে। তো আমি যাম আৰু 9টা বজাত আমি ওলাই দিম ইয়াৰ পৰা। আৰু এজন আহি আছে, তেওঁ যাব, আমি 3জন যাম। তো তেওঁৰ কাৰণে ৰখি আছোঁ, আহিব আৰু ওলাই যাম আৰু। আমি আজি আমাৰ ডেষ্টিনেশ্যনটো হৈছে আপোনাৰ আলুলৈকে যাম। আলুত মানে গৈ ৰখিমগৈ, মানে আমাৰ এইটো টাৰ্গেট হয় আলু। তাতকৈ আমি আগলৈ যাব পাৰিলে যাম, নোৱাৰিলে মানে আমি টাৰ্গেটটো মানে আলুৱে কৰিছোঁ। মানে এতিয়া পেকিং চেকিং হৈ গ'ল, ধুনীয়াকৈ পেকিং চেকিং কৰি ল'লোঁ। বেগ চেগ এইবোৰ টেণ্ট চেণ্ট লৈ লৈছোঁ, টেণ্ট চেণ্ট চব এইবোৰ লৈ লৈছোঁ। এইবোৰ পেকিং চব অলৰেডি হৈ গ'ল আৰু। তো ইয়াতে লগৰটো ৰুমতে থাকিলোঁ, লগৰটো আছে খানা বনাই আছে। কিবা এটা খাই আহিলেকে যাম আৰু। চাৰ্জ দি লৈছোঁ, মোবাইল চব কেমেৰা চেমেৰা এইবোৰ চব চাৰ্জ। তো আমি ধুনীয়াকৈ কিবা এটা খাই মেলি ওলাই যাম আৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো, লেটছ গ'। দৰৱ চৰৱ অলপ কিনি লৈছোঁ আৰু লাগিব ন দৰৱ ৰাস্তাত, মানে কাৰোবাৰ কিবা এটা হ'লে, মানে ধৰি লওক জ্বৰ হওক চৰ্দি হওক, চৰ্দিটো লাগিয়ে আছে মোৰ। তাৰপাছত পেইন কিলাৰ, মানে খোজ কঢ়াটো হ'ব চাগে ন অলপ বেছিকৈ, তো পেইন কিলাৰ লাগিব ৰাতি। তো জ্বৰ চৰ এনেকৈ কিবি লৈ লৈছোঁ আৰু। তো গাইজ আমি ওলাই আহিলোঁ পাছিঘাটৰ পৰা। পাছিঘাটৰ পৰা আমি খোজকাঢ়ি 2-3 কিলোমিটাৰ আহি গ'লোঁ। আৰু এইবিলাক চব খোজকাঢ়ি আহি আছোঁ আমি। লগৰ দুজন আছে, আৰু 1 কিলোমিটাৰ গ'লে মানে আমি এটা লেক এটা পাম, ৰাণীঘাট বুলি। তো সেই ৰাণীঘাটতে আমি অকণমান দেৰি ৰখিম মানে কি অলপ ৰেষ্ট ল'ম আৰু। এনেকৈ খোজকাঢ়ি বহুত দূৰ আহি গ'লোঁ, হালত মানে বেয়া হৈ গৈছে পূৰা। আমি তাত গৈ পিনে অকণমান ৰখিম, তাৰপিছত লিফ্ট বিচাৰিম, গাড়ী আহিলে চাম, লিফ্ট খুজিম আৰু। যদি যাব দিয়ে মানে লিফ্ট যদি ৰখাই ভালেই বাৰু তেতিয়াহ'লে। আমি গৈ চাই লওঁ কি হয়। তো ব'লক। গাড়ীখন পাইছোঁ, খালি ক'ত যাব সুধিছে লগৰজনে, সুধি লওক, সুধি পেলাই গম পাম ক'ত যাব। যিমানলৈকে যাম আৰু। তো ফাইনেলি আমি প্ৰথমটো লিফ্ট পাই গ'লোঁ। এইখন ডাম্বাৰখনতে আহিছোঁ। এইটো দাদাজনে দিলে প্ৰথমটো লিফ্টটোত। কিবা কাম আছে, ৰেঙিং বুলি জেগা এটা, আমি য'ত ৰখি আছোঁ তাৰপৰা 10 কিলোমিটাৰমান হ'ব। তো তালৈকে আমি যাম। তো তাৰপৰা আকৌ বেলেগ লিফ্ট বিচাৰিব লাগিব। তো সিমানটোৰ কাৰণে আমাৰ আজি যথেষ্ট, মানে 10 কিলোমিটাৰ যথেষ্ট এতিয়া মানে এইখন গাড়ী। তাৰপৰা আকৌ লাহে লাহে আকৌ বেলেগ গাড়ী পালে আমি গৈ থাকিব লাগিব। তো এতিয়া মনটো ভাল লাগিছে, এতিয়াই ভাল লাগিছে অলপ দূৰ হ'লেও আহিব পাৰিছোঁ। এইখন গাড়ীৰ পৰা নামি আহি পেলাই জাষ্ট আমি খোজকাঢ়ি গৈছিলোঁহে, আৰু এখন গাড়ী আহি গ'ল। তো এইখন গাড়ী ক'ত যাব সুধি লওক। এইখন আলুলৈকে যাব, তো ভাল হ'ব। আমি আলুলৈকে যাম, ধুনীয়াকৈ যাব পাৰিম এইখন আলুলৈকে। ব'লক। পালোঁ, আৰু এখন গাড়ী পালোঁ, লগালগ পাইছোঁ মানে এতিয়া। অকণমানটো খোজকাঢ়ি আহিছিলোঁ, আহি পেলাই পালোঁহি। এই বেগকেইটা পিছত থ'লোঁ, থৈ মেলি এতিয়া যাওঁ। আলুলৈকে যাব গাড়ীখন। भी भेज सकते हैं बोला था।
चलो इतना आदमी भी नहीं है আমি জাষ্ট 5 কিলোমিটাৰ আহি পেলাই এই জেগাত ফচি গ'লোঁ। এই জেগাটো এইখন গাড়ীত আমি আহিছিলোঁ, সেইখনত ৰাস্তা ব্লক হৈ আছে। মানে আপোনাৰ কিবা আগত কিবা কাম চলি আছে, ৰাস্তা কাম চলি আছে, সেইকাৰণে ৰাস্তাটো ব্লক কৰি আছে। এঘণ্টা মানে আপোনাৰ এঘণ্টা পাছতে খুলিব ৰাস্তাটো। তো সেইটো কাৰণে আমি ইয়াত ৰখি আছোঁ আৰু আমি কাৰণ এখন গাড়ী আহিছোঁ। বাইক চাইকেল হ'লে আমি ওপৰে যাব পাৰিলোঁ হয়। ওপৰে এটা ৰাস্তা আছে, কিন্তু বহুত ৰাস্তাটো বেয়া মানে। কিন্তু এখন গাড়ী এইবোৰ গাড়ী যাব নোৱাৰে মানে। বাইক চাইকেল সৰু গাড়ী অহা হ'লে মানে যাব পাৰিলোঁ হয়। কিন্তু এতিয়া আমি এখন গাড়ী আহিছোঁ, এতিয়া ৰখি আছোঁ। ৰখি মেলি চাওঁ কি হয়। টাইমটো লাগি যাব। এতিয়া 2:30 বাজি গ'ল, মানে 4টা বজাত খুলিব চাগে। খুলি মেলি হ'লে যোৱালে বহুত টাইম হৈ যাব। এতিয়া ৰখি আছোঁ আৰু লগকেইটা গাড়ীতে আছে। এইফালে মই এতিয়া জেগাটো চাই আছোঁ আৰু চাই মেলি এনেকৈ ৰখিম আৰু ৰখি মেলি যামগৈ আৰু চাই থাকক আপোনালোকে। কি কৰিব উপায়ো নাই, কিন্তু আহিও ভাল লাগিছে বহুত। মানে এখন এনেকুৱা গাড়ীত আহিও ভাল লাগে ন। আমি মানে তেনেকুৱা ট্ৰেভেলটো কৰিছোঁ তেনেকুৱা, তো অলপ কষ্ট হৈছে, কিন্তু ভাল লাগে ন আহিও। তো সেইটো কাৰণে ধুনীয়াকৈ ৰখিম আৰু যিমান দেৰি হয় ৰখোঁ আৰু এখন গাড়ী যামেই, গাড়ী যাবই এনেও, ৰাস্তা খুলিবই। তো ধুনীয়াকৈ যাম আৰু আলুটো এনেও আলু আৰু আছে 70 মান আছে আৰু মানে যে 4 বজাত খোলে 7টা মানে পাই যামগৈ মানে। তো চাই লওক আপোনালোকে, ভাল লাগিব। তো যাওঁ এতিয়া, ৰাস্তাৰ পৰা খুলি দিলে, ক্লিয়াৰ ৰাস্তা এতিয়া 4টা বাজিলে। তো সেইকাৰণে ৰাস্তা খুলি দিলে, আমি যাওঁ এতিয়া ধুনীয়াকৈ ৰখি মেলা কৰি নাথাকোঁ আৰু সোনকালে গ'লে এতিয়া কোনো ব্লক নাথাকে। অকণমান দূৰ আহি পেলাই আকৌ ব্লক হ'ল ৰাস্তাটো। মানে ইফালৰ পৰা গাড়ী আহি আছে, কিন্তু ইফালৰ পৰা যাব দিয়া নাই। আগত চাগে ৰাস্তা বনাই আছে চাগে, সেইটো কাৰণে চাগে এফালে চাগে আহি আছে, এফালে ৰখাই থৈছে চাগে। যাব দিব আৰু আহি আছে যে গাড়ী। এইকণ জেগা চাওক, মানে ৰাস্তাটো কাটিং কৰি আছে, মানে পাহাৰ কাটিং কৰি আছে, বনাই আছে এক চাইড। মানে এইবোৰ তলৰ ফালে গোটেইখন কাটিং কৰি মানে তলৰ ফালে ভৰাই আছে। এইটো ৰাস্তা ডাঙৰ কৰিব ন, মানে ৰাস্তাটো সৰু হৈ আছে যে, ডাঙৰ কৰি ৰাস্তা বনাব। সেইটো কাৰণে ইয়াতে জামটো হৈ আছিলে, মানে এফালে গাড়ী যাব পাৰে মানে, সেইটো কাৰণে। বাহিৰৰ ভিউটো চাওক আপোনালোকে এতিয়া। তো গাইজ বহুত দেৰি শুলোঁ মই ইয়াত। মানে ধুনীয়া নহয়, বহিছোঁ চব ধুনীয়াকৈ মই শুই লৈছোঁ। মানে অলপ বিষাই টোপনি শুওঁতে টোপনি গুচি গ'লোঁ। মানে ধুনীয়া। আগফালে চিগিৰা চক, এইফালে লগৰ এজন বহি আছে, গাড়ীৰ পিছফালে চাওক, দাদাজনৰ কিবা লাগেজ আছে, য'ত মানে মাল আনিছে আৰু। আৰু কিমান দূৰ আছে ন? आलू तो और भी दूर है, बहुत दूर है। हाँ और 70 70 हो गए, 40 মান আছে ন? ज़्यादा हो गए। ধুনীয়া ৰেষ্ট লৈ লৈছোঁ নেৱাটো। ৰাস্তাটো দেখো ভাই, ইমান চাওক ৰাস্তা চাওক, পূৰা একদম অফৰডিং। মানে ৰাস্তাটো অকণমানি, গাড়ীও মানে ইফালৰ পৰা যে এখন আহে ৰখি দিব লাগিব, মানে ইফালে কৰি বেক কৰি। মানে পূৰা ৰাস্তা বনাই আছে, কাটিং কৰি আছে ন, সেইকাৰণে বহুত প্ৰব্লেম হৈছে এতিয়া মেচুকাত। মানে বহুত প্ৰব্লেম এতিয়া মেচুকাত মানে ৰাস্তা আহিবলৈ, মানে ৰাস্তাটো বহুত সৰু হৈ আছে মানে। সেইটো কাৰণে মানে এইবোৰ ৰাস্তাত বহুত টাইম লাগে যাওঁতে, মানে বিশেষকৈ গাড়ী, মানে ডাঙৰ গাড়ীত বেছি বেয়া। মানে বাইক চাইকেল অলপ পায়গৈ সোনকালে, কিন্তু এইবোৰ গাড়ীত, ডাঙৰ গাড়ীবোৰ যে ধলং পলংকৈ আহি মানে কঁকাল চকাল বিষাই গৈছেগৈ, মানে কষ্ট বহুত। তো ফাইনেলি আমি পাই গ'লোহি আলং। মানে আমাৰ লগৰ এটাৰ ঘৰ আছে, মানে ৰুম আছে। তো তাতে থাকিম, মানে তাতে আমি টেণ্ট চেণ্ট লগাই থাকিম আৰু ৰাতি। টেণ্টটো আমি ঠিক কৰিম এতিয়া। বহুত কষ্টৰ ফলত আমি পালোহি আহি। শুম আৰু খানা চানা খাই মেলি। हम सब कुछ यहाँ का सब कुछ है यहाँ। ओनर भी अभी
समझ लो ओनर भी आप ही सब कुछ ओनर को चल गया सब कुछ है मैकेनिक नहीं आने से बना लिया তো এইটো ঘৰে হয় লগৰজনৰ ঘৰজন আমি এতিয়া টেনশ্যনলৈকে থাকিম এইটো ঘৰত তো ঠিক আছে লগ পাম আপোনালোকক কাইলৈ মৰ্ণিং বহুত ভাগৰ লাগিছে এতিয়া শুৱাৰ একো ভিডিঅ' কৰিবলৈ মন যোৱা নাই তো বাই বাই গুড নাইট লগ পাই আছোঁ কাইলৈ মৰ্ণিং ভালকৈ